Good morning everyone. আজি বহু দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাও বুলি আপোনালোকৰ কাৰণে আৰম্ভ কৰিলো। আপোনালোকৰ ঘৰত সকলোৰে চাগে এখন গাড়ী আছে, স্কুটি হওক, বাইক হওক বা চাৰি চকা হওক। মনত ৰাখিব বন্ধুসকল, যেতিয়া ৰাতিপুৱা আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব, কোনো কাৰণতে এক্সেলেটৰত ভৰি দি আপুনি দবাই নিদিব, মানে এক্সেলাৰেশ্যন নকৰিব। তেনে কৰিলে কি হয় জানেনে, যেটো ইঞ্জিনত অয়েল উঠোতে অলপমান সময় লাগে, সেইখিনি যদি আপুনি সময় ইঞ্জিনটোক নিদিয়ে, তেনেহলে ইঞ্জিন সোনকালে মানে সিজ হোৱাৰ, মানে সোনকালে বেয়া হোৱাৰ সম্ভাৱনা থাকে। ওয়াৰেণ্টি আৰু সোনকালে হৈ যাব। যদি ইঞ্জিন আপোনাৰ 1 লাখ 1.5 লাখ কিলোমিটাৰ ইঞ্জিন চলিব লাগে, তেনেহলে 60-70 হাজাৰতে ইঞ্জিন আপোনাৰ বেয়া হোৱাৰ সম্ভাৱনা থাকে। এটো পেট্ৰল ইঞ্জিনে হওক বা ডিজেল ইঞ্জিনে হওক, যিয়ে নহওক, আপুনি যেতিয়া ৰাতিপুৱা ষ্টাৰ্ট কৰিব, গাড়ীখন ষ্টাৰ্ট কৰি আইডল স্পীডত, মানে ষ্টাৰ্ট কৰিবলৈ যেটো আইডল স্পীড, মানে আৰপি একো আপুনি এক্সেলাৰেশ্যন কৰিব নালাগে, আইডল স্পীডত গাড়ীখন 4 মিনিট মান আপুনি ধুনীয়াকৈ ৰাখি থব। তাৰ পাছত যদি আপুনি সেইখিনি সময়তে পাৰে, ৱাইপাৰত আপুনি পানী ঠিকে আছে নে নাই, বাকি উইণ্ডশিল্ড গ্লাছখন বা গাড়ীখন অলপমান চাফা কৰি ললে বা ডেশবোৰ্ডটো চাফা কৰি ললে। আৰু কেতিয়াও মনত ৰাখিব, ক্লাছতে হওক, ব্ৰেক হওক বা এক্সেলৰ ৰাতিপুৱা সময়খিনি আপুনি একো প্ৰেছ কৰিব দৰকাৰ নাই। ইয়াতে জাষ্ট গাড়ীখন নিউট্ৰেল কৰি ষ্টাৰ্ট কৰি আপুনি আইডল কণ্ডিশ্যনত গাড়ীখন থৈ দিব, মানে আইডল স্পীডত। তেতিয়া গাড়ী কি হয়, ইঞ্জিনৰ লং লাইফ, মানে ইঞ্জিনৰ যেটো মানে আপুনি 1.5 লাখ 2 লাখ কিলোমিটাৰ চলাবলৈ, এটা ইঞ্জিনৰ আয়ুস 1 লাখ কিলোমিটাৰ, ঠিক তেনেকৈ 1 লাখ 1.5 লাখ কিলোমিটাৰ আপোনাৰ ইঞ্জিনটো আৰামত চলিব, কোনো অসুবিধা নোহোৱাকৈ। আৰু টাইমত ইঞ্জিন অইল ভৰাবলৈ নাপাহৰিব। এয়াৰ ফিল্টাৰটো ক্লিন কৰিবলৈ নাপাহৰিব। সপ্তাহ বা 10 দিনৰ মূৰত আপুনি যদি পাৰে, প্ৰথমে চেষ্টা কৰিব নিজে, যদি পাৰে ইঞ্জিন অইল চেক কৰিব, লগতে এয়াৰ ফিল্টাৰটো ক্লিন কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, ভাল লাগিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব।